নিবনুৱাৰ বাবে এটা ভাল খবৰ। অচিৰেই নিযুক্তি 1 লক্ষাধিক পদত। কোন বিভাগত কিমান নিযুক্তি? কেতিয়া হ'ব খালী পদ পূৰণ? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন কেবিনেটত লোৱা হৈছিল গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পূৰণ কৰা হ'ব 1 লাখ খালী পদ। প্ৰত্যাশিতভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এই ঘোষণাই উৎসাহিত কৰিছিল লাখ লাখ নিবনুৱা যুৱকক। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত আছে 24 লাখ বিভিন্ন পৰ্যায়ৰ নিবনুৱা। বিভিন্ন বিভাগত খালী পদৰ সংখ্যা 1,15,000। শুকুৰবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট ভাষণত ঘোষণা কৰা অনুসৰি 20,000 নতুন পদকে ধৰি 1,43টা পদত নিযুক্তি দিব ৰাজ্য চৰকাৰে। পিছে কোন বিভাগত কিমান নিযুক্তি? শ্ৰমিক কল্যাণ বিভাগ 54টা, পশুপালন আৰু পশু চিকিৎসা বিভাগত আছে 7,118টা, মীন বিভাগত খালী হৈ আছে 168টাকৈ পদ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত খালী হৈ আছে 2,137টাকৈ পদ। ঠিক সেইদৰে সাধাৰণ প্ৰশাসন বিভাগত খালী হৈ আছে 830টাকৈ পদ, লোক নিৰ্মাণ বিভাগত খালী হৈ আছে 1,027টাকৈ পদ, ভূমি সংৰক্ষণ বিভাগত খালী হৈ আছে 526টা পদ, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগত খালী হৈ আছে 667টা, শিক্ষা বিভাগত খালী হৈ আছে 28,162টা পদ, উদ্যান শস্য বিভাগত খালী হৈ আছে 55টা পদ, চাহ শ্ৰমিক কল্যাণ বিভাগত খালী হৈ আছে 6টাকৈ পদ, জলসিঞ্চন বিভাগত 940টা পদ খালী হৈ আছে, খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগত খালী হৈ আছে 95টাকৈ পদ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগত 36টাকৈ পদ খালী, চৰ অঞ্চল উন্নয়ন বিভাগত 20টা পদ খালী, পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগত খালী হৈ আছে 605টাকৈ পদ, সচিবালয় প্ৰশাসন বিভাগত 606টাকৈ পদ খালী হৈ আছে, তথ্য আৰু জনসংযোগ বিভাগত আছে 107টাকৈ পদ, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগত 348টাকৈ পদ খালী, পৰিবহণ বিভাগত 1001টা পদ খালী, বন আৰু পৰিৱেশ বিভাগত 1,379টাকৈ পদ খালী, আবকাৰী বিভাগত 453টাকৈ পদ খালী, কৃষি বিভাগত 688টাকৈ পদ খালী, পৰ্যটন বিভাগত আছে 144টাকৈ পদ, সমবায় বিভাগত আছে 174টাকৈ পদ। ঠিক সেইদৰে ৰূপান্তৰ আৰু উন্নয়ন বিভাগত আছে 1,240টাকৈ পদ খালী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত আছে 9,353টাকৈ পদ খালী, নগৰ উন্নয়ন বিভাগত আছে 210টা পদ, পেঞ্চন আৰু ৰাজহুৱা ওজৰ আপত্তিত আছে 2টাকৈ পদ খালী, জনস্বাস্থ্য কাৰিকৰী বিভাগত আছে 526টাকৈ পদ, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগত 11টা, ছপা আৰু মুদ্ৰণ বিভাগত আছে 68টাকৈ পদ, সাংস্কৃতিক পৰিক্ৰমা বিভাগত আছে 561টাকৈ পদ, ন্যায়িক বিভাগত আছে 498টা পদ, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগত আছে 965টা পদ, বিধায়িনী বিভাগত আছে 452টাকৈ পদ, হস্ততাঁত বস্ত্ৰ আৰু ৰেচম বিভাগত আছে 334টা পদ, খনি আৰু খনিজ সম্পদ বিভাগত আছে 391টাকৈ পদ, কৰ্মচাৰী বিভাগত আছে 12টা, দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগত আছে 539টাকৈ পদ, শক্তি বিভাগত আছে 5,769টাকৈ পদ, গুৱাহাটী উন্নয়ন বিভাগত আছে 22টা পদ, সমাজ কল্যাণ বিভাগত আছে 470টাকৈ পদ, গৃহ আৰু ৰাজনৈতিক বিভাগত আছে 18,096টা পদ, জলসম্পদ বিভাগত আছে 188টাকৈ পদ, লোক নিৰ্মাণ পথ বিভাগত আছে 1,963টাকৈ, বিত্ত বিভাগত আছে 922টা পদ, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগত আছে 98টা পদ, 10টা বেটেলিয়নত 10,000কৈ পদ খালী হৈ আছে, অৰ্থাৎ 1,43টাকৈ পদ খালী। যদিহে 1,43 নিযুক্তিৰ 20,000 নতুন পদ হয় তেন্তে পুনৰ খালী হৈ ৰ'ব প্ৰায় 35,000 পদ। ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো পদৰে পৰীক্ষা একে সময়তে পাতি একে সময়ত নিযুক্তিৰ কথা ঘোষণা কৰিছে যদিও দিছপুৰৰ এটা চক্ৰই এই ক্ষেত্ৰত বিধি পথালি দিবলৈ চেষ্টা অব্যাহত ৰাখিছে। পিছে এই হেঁচা অতিক্ৰম কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিবনুৱাৰ আশা পূৰণ কৰিবলৈ কিমান সক্ষম হ'ব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব।